আমি ক্লাস 10 পোহৰ প্ৰতিফলনৰ প্ৰতিখন চেপ্টাৰটো পঢ়ি আছিলোঁ। এইটো পাৰ্ট 11 হয়। আপোনালোকে যদি পাৰ্ট 1 পৰা আৰম্ভ কৰি পাৰ্ট 10 লৈকে এই গোটেইখিনি পাৰ্ট চোৱা নাই, সেই গোটেইখিনি পাৰ্ট চাব, তাৰপিছত পাৰ্ট 11টো চাব। আমি পাৰ্ট 10ত প্ৰতিসৰ্ণাংক অৰ্থাৎ ৰিফ্ৰেক্টিভ ইণ্ডেক্স কি তাৰ বিষয়ে পঢ়িছিলোঁ। আৰু তাত মই এটা কথা মনত ৰাখিছিলোঁ যে কৈছিলোঁ যে n প্ৰপৰ্চনেল 1/v অৰ্থাৎ আমাৰ এই যিটো প্ৰতিসৰ্ণাংকটো কি হয়, আমাৰ পোহৰ দুটিৰ লগত কি হয়, ইনভাৰ্চলি প্ৰপৰ্চনেল হয়। আপোনালোকে এই কথাটো মই মনত ৰাখিব লাগিছিলোঁ। আজি আমি 176 পেজত যিকেইটা কুৱেশ্যন আছে সেই কুৱেশ্যন কেইটা আমি আজি কি কৰিম, ডিছকাছ কৰিম। তাৰ পৰা এটা কুৱেশ্যন HSLC এক্সামত অহা চান্স বহুত বেছি। এতিয়া আমাৰ n প্ৰপৰ্চনেল 1/v, nটো কি আছিলে প্ৰতিসৰ্ণাংক আৰু ভিটো আমাৰ কি আছিলে পোহৰৰ দুটি। এতিয়া আমি যদি এই প্ৰপৰ্চনেল চিনটো উঠাই দিওঁ তেতিয়া কি হ'ব, n ইকুৱেল আমি প্ৰপৰ্চনেল চিহ্নটো আমি কি লিখিলোঁ, ছাপোজ C1/v, য'ত চিটো কি হৈছে এটা কনষ্টেণ্ট টাৰ্ম। এতিয়া আমি যে সিদিনাখন যে পঢ়িছিলোঁ পৰম প্ৰতিসৰ্ণাংকত কি পঢ়িছিলোঁ যে পৰম প্ৰতিসৰ্ণাংকত সদায় কি হয়, আমাৰ যিটো বায়ু মাধ্যম সেই বায়ু মাধ্যমটো সদায় কি থাকে, ফিক্স থাকে। গতিকে আমি যদি কি কৰোঁ, আমি যদি এই চিটোক কি বুলি কৰোঁ ধৰোঁ, বায়ুত পোহৰৰ দ্ৰুতি, আমি চিটো কি ধৰিলোঁ, বায়ুত পোহৰ দ্ৰুতি বুলি ধৰি ল'লোঁ। আৰু আমি এই ভিটোক কি বুলি ক'লোঁ যে যিকোনো মাধ্যমত পোহৰৰ দ্ৰুতি, অৰ্থাৎ ইয়াৰ পৰা আমি কি পাম, n ইকুৱেল কি পাম, C/v। আৰু চিটো কি বায়ুত পোহৰ দ্ৰুতি আৰু ভিটো কি মাধ্যমত পোহৰ দ্ৰুতি। অৰ্থাৎ আমাৰ চিটো সদায় কি হৈ থাকিব, কনষ্টেণ্ট হিচাপত থাকিব। আৰু ভিটো কি হ'ব পাৰে, পানীত পোহৰ দ্ৰুতিও হ'ব পাৰে, কেতিয়াবা হীৰাত পোহৰ দ্ৰুতিও হ'ব পাৰে, বা অন্য ধৰণৰ কিবা কেৰাচিনত পোহৰ দ্ৰুতিও হ'ব পাৰে। গতিকে n ইকুৱেল C/v, অৰ্থাৎ ইয়াৰ পৰা তোমালোকে এই ফৰ্মটো লিখি মনত ৰাখিবা, n ইকুৱেল কি হ'ব, বায়ুত পোহৰৰ দ্ৰুতি ডিভাইডেড বাই কি, মাধ্যমত পোহৰৰ দ্ৰুতি। তোমালোকে এই ফৰ্মুলাটো মনত ৰাখিবা, n ইকুৱেল বায়ুত পোহৰ দ্ৰুতি ডিভাইডেড বাই মাধ্যমত পোহৰ দ্ৰুতি, বা n ইকুৱেল কি C/v। n ইকুৱেল C/v, য'ত চিটো কি বায়ুত পোহৰ দ্ৰুতি আৰু ভিটো কি মাধ্যমত পোহৰ দ্ৰুতি। এই পইণ্টটো তোমালোকে মনত ৰাখিবা। এতিয়া আমাৰ পেজ নম্বৰ 176ত থকা প্ৰথম কুৱেশ্যনটো দিছে, পোহৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে। পোহৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেকা হ'ব কিয়? এটা আমাক সুধিছে। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এক্সামত অহা চান্স আছে। এতিয়া আমাৰ এইটো হৈছে বায়ু মাধ্যম, এইটো হৈছে আমাৰ কি পানী মাধ্যম। এতিয়া কি কৈছে, পোহৰ ৰশ্মিডাল ক'ৰ পৰা আহিছে, বায়ু মাধ্যমৰ পৰা আহিছে। গতিকে বায়ু মাধ্যমৰ পৰা এনেকৈ ৰশ্মিডাল আহিলে যিটো পইণ্টত আহি পৰিব, সেইটো এটা অভিলম্ব সৃষ্টি হ'ব। আৰু এই অভিলম্বডালকে কুৱেশ্যনটোত আমাক কি বুলি কৈছে, উলম্ব বুলি কৈছে। অভিলম্ব আৰু উলম্ব একেই বস্তু। এতিয়া যেতিয়া সি এই পোহৰ ৰশ্মিডাল আহি পেলাই কি কৰিলে, পানীত প্ৰৱেশ কৰিলে, মই আগৰ ক্লাছত এইটো বস্তু পুৰা ধুনীয়াকৈ পঢ়াই দিছিলোঁ। মই কি কৈছিলোঁ, যেতিয়া বায়ুটো হৈছে আমাৰ কি লঘু মাধ্যম আৰু পানীটো হৈছে কি আমাৰ ঘন মাধ্যম। যেতিয়া আমাৰ লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ কি আহে, পোহৰ ৰশ্মিবোৰ আহে, সি সদায় কি হয়, উলম্বৰ বা অভিলম্বৰ কাষ চাপি আহে। গতিকে কি হ'ব, সি যাব লাগিছিল এনেকে, কিন্তু সি কি হ'ব, উলম্বৰ সদায় কি হ'ব, কাষ চাপি আহিব। গতিকে আমাৰ কুৱেশ্যনটোৰ এনচাৰ কি হ'ব, যে পোহৰ ৰশ্মি বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে, পোহৰ ৰশ্মিডাল ক'লৈ আহিব, উলম্বৰ কাষলৈ আহিব। উলম্বৰ কাষলৈ আহিব। আৰু কৈছো কিয় কাৰণটো আমি কি লিখিম, কাৰণ বায়ু হৈছে আমাৰ বায়ু হ'ল লঘু মাধ্যম আৰু পানী হৈছে আমাৰ কি, পানী হৈছে ঘন মাধ্যম। এনেকৈ লিখি দিলা। তাৰপিছত লিখিবা, যিহেতু পোহৰ ৰশ্মি লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ আহিলে পোহৰ ৰশ্মি উলম্বৰ কাষ চাপি আহে, সেইটো লিখি দিবা। আৰু যদি কেতিয়াবা পৰীক্ষাত 2 মাৰ্কছ আহে, তোমালোকে এই পিকচাৰটো আঁকি দিবা। এতিয়া আমি 176ৰ 2 নম্বৰ কুৱেশ্যনটো কৰিম। 2 নম্বৰ কুৱেশ্যনটো আছে, পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰ্ণাংক কাছৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে। কাছত পোহৰ দ্ৰুতি কিমান হ'ব? শূন্যত পোহৰ দ্ৰুতি 3 × 10⁸
3 into 10 to the power 8 মিটাৰ প্ৰতি ছেকেণ্ড। অৰ্থাৎ আমাক ইয়াত কি দিয়া আছে তো সলিউশন ভালকে মন কৰা। আজি যিকেইটা কুৱেশ্যন কৰিছোঁ ইয়াৰ পৰা এটা কুৱেশ্যন 100% আহিব। এতিয়া আমাক n2 দিছে, n2 আমাক কিমান দিছে 1.5 আমাক কি দিছে কাছত পোহৰ দুটি কিমান হ'ব শূন্যত পোহৰ দুটি অৰ্থাৎ চি আমি সিটো যদি ধৰো কি শূন্যত পোহৰ দুটি কিমান 3 into 10 to the power 8 আৰু ভি কাছ বুলি আমি লিখি ললো ভি কাছ ইকুৱেল কিমান হ'ব আমাক উলিয়াব দিছে। অলপ আগত মই প্ৰথম যেতিয়া কৰিছিলোঁ মই কি মনত ৰাখিব দিছিলোঁ এন ইকুৱেল মই কি মনত ৰাখিব দিছোঁ চি বাই ভি। চিটো কি আমাৰ শূন্যত পোহৰ দুটি, ভিটো কি এইটো ভি কাছ বুলি লিখি দিবা হ'ল। এতিয়া আমাৰ এনটো কিমান দিছে 1.5 গতিকে আমি 1.5 পুট কৰি দিলোঁ। চিটো আমাক কিমান দিছে 3 into 10 to the power 8 আমি 3 into 10 to the power 8 পুট কৰি দিলোঁ। এতিয়া আমাক ভি কাছ আমিতো উলিয়াব দিছে গতিকে এনেকৈ ৰাখি দিলোঁ। এতিয়া আমি এইটো ফালে গুচি আহিলোঁ গতিকে কিমান হ'ব ভি কাছ ইকুৱেল কিমান হ'ব 3 into 10 to the power 8 1.5। এতিয়া এইটো আমাৰ কিমান আছে 1.5 আমি যদি এইটো ডেচিমেলটো অঁতৰাই দিওঁ কিমান হ'ব 10 to the power 8 এইটো কিমান হ'ব 15/10 হ'ব। 15/10 হ'ল মই এইখিনি ইয়াত কৰি দিছোঁ 15/10 হ'ল গতিকে এইটো কিমান হ'ব 3 into 10 to the power 8 into 10 আহি যাব এই 10টো ওপৰলৈ গুচি যাব ইনটু কিমান হ'ব 15 গতিকে কিমান হ'ব এইটো 30 into 10 to the power 8 into 15 গতিকে 15 2 যা 30 গতিকে কি হ'ব 2 into 10 to the power 8 therefore ভি কাছ ইকুৱেল কিমান হ'ব 2 into 10 to the power 8 অৰ্থাৎ আমাক কি উলিয়াব দিছিল কাছত পোহৰ দুটি আমাক কিমান ওলাই গ'ল 2 into 10 to the power 8 মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো ভালকে। এতিয়া আমি কুৱেশ্যন নম্বৰ 3টো আলোচনা কৰিম। তালিকা 10.3 পৰা সৰ্বোচ্চ আলোকিক ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা, আটাইতকৈ কম আলোকিক ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা। এতিয়া আমাৰ আলোকিক ঘনত্ব কি আমি সেইটো জানিব লাগিব। এতিয়া আমাৰ যিটো আলোকিক ঘনত্ব এই আলোকিক ঘনত্বৰ আন এটা নাম হ'ল প্ৰতিসৰণাংক। গতিকে প্ৰতিসৰণাংক আৰু আলোকিক ঘনত্ব একেই বস্তু। এতিয়া যেতিয়া তোমালোকে 10.3 যিখন তালিকা তাত চাবা তাত হীৰাৰ চবতকৈ প্ৰতিসৰণাংক বেছি গতিকে হীৰাৰ কি হ'ব সৰ্বোচ্চ আলোকিক ঘনত্বৰ মাধ্যম। ঠিক তেনেকৈ পানী 1.003 চবতকৈ কম গতিকে কি হ'ব পানী কম আলোকিক ঘনত্বৰ মাধ্যম এইটো তোমালোকে লিখিবা। গতিকে হীৰা হৈছে সৰ্বোচ্চ আৰু পানীটো হৈছে কম। এতিয়া আমি কুৱেশ্যন নম্বৰ 4টো পঢ়িম। মই কুৱেশ্যন নম্বৰ 4টো লিখি দিয়া নাই তোমালোকে চাই ল'বা। তাত দিয়া আছে তোমাক কেৰাচিন টাৰ্পেণ্টাইন আৰু পানী দিয়া হৈছে। এই মাধ্যমকেইটাৰ কোনটোত পোহৰ দুটি সৰ্বোচ্চ তালিকা 10.3 দিয়া তথ্য ব্যৱহাৰ কৰা। এতিয়া আমাক কেৰাচিনৰ প্ৰতিসৰণাংক কিমান 1.44 তোমালোকে চাই ল'বা। টাৰ্পেণ্টাইন যিটো আছে তাৰ প্ৰতিসৰণাংক কিমান 1.47 আৰু পানী তাৰ প্ৰতিসৰণাংক হৈছে কিমান 1.33। আমি এটা কথা জানো যে কি জানিছিলোঁ n প্ৰপৰ্চনেল 1/v অৰ্থাৎ প্ৰতিসৰণাংক কি প্ৰতিসৰণাংকটো আমাৰ যিটো পোহৰ দুটি তাৰ লগত কি হৈ আছে ইনভাৰ্চলি প্ৰপৰ্চনেল। এইটো আমি এনেকৈ লিখিব পাৰোঁ ভি প্ৰপৰ্চনেল 1/n লিখিব পাৰোঁ। n প্ৰপৰ্চনেল 1/v আৰু ভি প্ৰপৰ্চনেল 1/n একেই বস্তু আমি ভিটো এতিয়া এফালে গুচি আহিলোঁ আৰু nটো তললৈ গুচি গ'লোঁ। এতিয়া ইয়াত চোৱা আমাৰ যিটো পানীটোৰ কি হৈছে প্ৰতিসৰণাংক চবতকৈ কম। যদি পানীৰ প্ৰতিসৰণাংক চবতকৈ কম হয় মানে ইয়াত পোহৰ দুটি চবতকৈ কি হ'ব বেছি হ'ব। গতিকে আমি কি গম পালোঁ যিহেতু লিখি দিবা তোমালোকে যিহেতু পানীৰ প্ৰতিসৰণাংক বাকীকেইটা মাধ্যমতকৈ কম পানীৰ প্ৰতিসৰণাংক মই লিখি দিয়া নাই পানীৰ প্ৰতিসৰণাংক বাকীকেইটা মাধ্যমতকৈ কম গতিকে কি হ'ব গতিকে কি লিখিবা গতিকে পানীত পোহৰৰ দুটি সৰ্বোচ্চ এইটো লিখি দিবা। এতিয়া আমি কুৱেশ্যন নম্বৰ 5টো পঢ়িম। কুৱেশ্যন নম্বৰ 5টো দিছে হীৰাৰ প্ৰতিসৰণাংক 2.42 এই উক্তিটোৰ অৰ্থ কি। এতিয়া আমি জানো প্ৰতিসৰণাংক তলতে লিখি দিছোঁ ইকুৱেল বায়ুত পোহৰ দুটি ডিভাইডেড বাই কি হীৰাত পোহৰ দুটি। যেহেতু কুৱেশ্যনত আমাক হীৰা বুলি দিছে গতিকে আমি হীৰা বুলিয়ে লিখি দিছোঁ। এতিয়া আমাৰ প্ৰতিসৰণাংকটো আমাক কিমান দিছে 2.42 গতিকে প্ৰতিসৰণাংক পৰা এনেৰে বুজাওঁ গতিকে nটো আমাক কিমান দিছে 2.42। বায়ুত পোহৰ দুটি এনেকৈ লিখি দিলোঁ
ডিভাইডেড বাই কি হীৰাত পোহৰৰ দুটি এতিয়া আমি যদি হীৰাত পোহৰৰ দুটি এফালে গুচি যাওঁ কি হ'ব হীৰাত পোহৰৰ দুটি ইকুৱেল আমি কি পাম বায়ুত পোহৰৰ দ্ৰুতি ডিভাইডেড বাই 2.42 গতিকে আমি কি লিখিম therefore হীৰাত পোহৰৰ দ্ৰুতি বায়ুত পোহৰৰ দ্ৰুতিৰ 2.42 গুণ এইটো বস্তু তোমালোকে লিখি দিবা পৰীক্ষা আহিলে এনেকৈ কৰি দিলে হৈ গ'ল এনেকৈ কৰি তোমালোকে 2 মাৰ্কছ পাই যাবা আজি ক্লাছটো মই এইখিনিতে শেষ কৰিলোঁ মই প্ৰশ্নাৱলী গোটেইকেইটা কৰি দিলোঁ 1 2 3 4 5 ইয়াত যদি তোমালোকে বুজি পোৱা নাই মোক কমেণ্ট ছেকশ্যনত জনাবা আৰু ইয়াৰ পিছত আমি কি গোলাকাৰ লেন্সৰ দ্বাৰা প্ৰতিসৰণ এই যিটো টপিক আছে সেই টপিকটো পঢ়িম আৰু তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ